শৰীৰত ইৰা পিংগলা আৰু সুষমা নামৰ তিনিওডাল প্ৰধান নাৰী আছে। এই তিনিও নাৰীৰ য'ত মিলন হৈছে সেয়ে তীৰ্থস্থান। তাত ব্ৰহ্মা বিষ্ণু শিৱ তিনিও বিৰাজমান। তেন্তে ইন্দ্ৰবিলাকৰো কিবা ৰূপ আছে নেকি? শুনা ৰাজন, বাহুৰ সমষ্টি দেৱগণ, কৰ্ণধৈ দশদিশ, নাকে অশ্বিনী কুমাৰ, নয়নে তৰ্পণ, ভ্ৰৌযুগল ব্ৰহ্মপদ, দন্তই যম, হাস্যই মায়া আদি ইন্দ্ৰিয়গণ। দেহতে বিশ্বৰ আকাৰ আছে। হে গুৰু, আপোনাৰ সান্নিধ্য মোৰ মনৰ মন দূৰ হৈ অজ্ঞান আন্ধাৰ নাইকিয়া হ'ল। আপোনাৰ কৃপাতে মোৰ হৃদয়ত ঈশ্বৰৰ পূৰ্ণ প্ৰকাশ পালে। এতিয়া দ্বাদশ স্কন্ধ মহাভাগৱতৰ মহাজ্ঞান আমাক কৰক অৰ্পণ, যাতে প্ৰভু কৃষ্ণ ভগৱতৰ পূৰ্ণ দৰ্শন লাভ কৰোঁ। জ্ঞানং পৰম গৃহম মে যতে বিজ্ঞান সমদ্দিত স্বরহস্যং তদৈঙ্গং স্বগ্রহং গদিতং মায়া ইয়াবানাহং যথা ভাবো यदि रूप गुण कर्म तथै तत्व विज्ञान मस्त ते सत्व ग्रहण। ভাগৱতৰ মূৰ্তি শুনা তুমি প্ৰথমে দ্বিতীয় স্কন্ধে স্বৰ্ণদূতয়, তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয়, নাভি দেখে পঞ্চম, ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমলে যুগল, কণ্ঠ দেখে নবম, দশমে যার তুণ্ড, একাদশে ললাট, দ্বাদশে ভৈল্য মুণ্ড, হেন ভাগৱত মূৰ্তি মনোহৰ, তমালে সদৃশ বৰ্ণ, শ্যামে কলে বৰ্ণ। ৰাজন, মহাভাগৱতৰে সকলো ব্ৰহ্ম জ্ঞান তোমাক প্ৰদান কৰে। এই জ্ঞানৰ বলত তুমিও তৰিলা আৰু আমিও ধন্য হলো। আজিৰ পৰা কলিত মহাভাগৱতৰ দ্বাৰা মনুষ্যৰ মুক্তিৰ পথ সুগম হল। গুৰুদেৱ, আপোনাৰ কৃপাতে মোৰ অজ্ঞান আঁতৰি জ্ঞানান্বিত হলো।
শ্ৰীচৰণত মোৰ দণ্ডৱত প্ৰণাম। হে ৰাজন, এতিয়া তুমি গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱকে স্মৰণ কৰি হৃদিষ্ঠিত কৰা। শৰীৰ নিশ্চয় মন স্থিৰ কৰি ব্ৰহ্মময়ী হৈ ঈশ্বৰকে হৃদয়ত সাক্ষাৎ কৰা। তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হ'ব। এবে ঋষিগণৰ সহিতে আমিও বিদায় মাতিলোঁ। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। হে পূৰ্ণ ভগৱত কৃষ্ণৰূপী নাথ, আমাক তোমাৰ চৰণ সেৱাত বিলীন হ'বলৈ শক্তি দিয়া। আমাৰ হৃদয়স্থিত হৈ তোমাৰ ভগৱত ৰূপৰ সাক্ষাৎ দিয়া। নমো নমো নাৰায়ণ পূৰ্ণ হৃদয়স্থিত হোৱা প্ৰভু ময়নাথ, ক্ষমা কৰা দুখ মোৰ পখিলো মুক্তি নাই গতি নাই তোমাৰ জন্মদস্য যতুন্নয়দিতা স্বচ্ছস্কভিজ্ঞাসারদা তেনে ব্রহ্ম হৃদয়াদি কবয়ে মুহূর্তি যচ্ছুরয়া তেজোয়ারি মৃগং যথা यत्र त्रिशूमिका ध्वन्वशेन सदा निरस्तकुहकं सत्यं परं धीमहि सत्यं परं धीमहि सत्यं परं রাজা পরীক্ষিত, তুমি ভাগবত পরমার্থ শুনিলা। তোমার সর্বপাপ চূর্ণ হল। মৃত্যুর অজ্ঞান দূর করা। জনম মরণ দেহরহে কর্ম। জীবর শরীর কোন কর্ম মনেহে সর্জন করে আৰু মন মায়াই সর্জন করে। দেহ মন কর্ম আত্মা যেতিয়া সংযোগ হয় তেতিয়া জীৱই দুখ ভোগ কৰে। আত্মাৰ কিন্তু জনম মৰণ নাই। পৰীক্ষিত, যিমান পৰমাৰ্থ তত্ত্ব তুমি পালা তাকেই মানি চিত্ত থিৰ কৰা। তুমি আমাৰে অংশ, সেয়েহে আমাক সদা হৃদয়ত স্থান দিবা। আজিৰ পৰা তুমি
মায়া শূন্য হৈ ঈশ্বৰকো চিনিলা আৰু নিজকো জানিলা। তোমাৰ আত্মা আজিৰ পৰা আমাতে বিলীন হৈ পৰিব। এই সৃষ্টিৰ আজিৰ সৰ্বত্ৰ আমি এই বিৰাজমান, আমাতে আদি, আমাতে অন্ত, আমি এই সৃষ্টি, আমি এই ধৰ্ম, আমি এই পূৰ্ণ ব্ৰহ্ম মহাভগৱত। দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা পৰীক্ষিত মহাৰাজে ভাগৱত দৰ্শিলা। কি মনোরম, কি অপূর্ব রূপ, জগৎ পালক ভগবত মাধৱৰ। এই পৰীক্ষিতৰ হৃদয়ত আহি দিলাহি দৰ্শন। এতিয়ানো নকৰো অপেক্ষা, গুৰুৰ আদেশ মানি ময়ো হওঁ সমাধি। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। কত সহস্র সেনাই ৰাশিৰ ভেদ কৰি উপস্থিত হলকি মই ভগীৰথীৰ তীৰত। সৌৱা ৰাজা পৰীক্ষিত ধ্যানত মগ্ন, এই সুযোগতে দংশন কৰি পৰীক্ষিতক মোৰ প্ৰতিশোধৰ তাবাগ্নি কৰিম শান্ত। কি মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই? এয়া কেনেকৈ সম্ভৱ? হ'ব নেকি ব্যৰ্থ মুনিৰ বচন? হে প্ৰভু, মই একো বুজিব পৰা নাই প্ৰভু, মোক পথ দেখুৱাই দিয়া প্ৰভু, মোক পথ দেখুৱাই দিয়া। শুনা 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 তক্ষ, তুমি প্ৰতিশোধৰ অগ্নিলৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা। পৰীক্ষিত মহাভাগৱতৰ ব্ৰহ্ম জ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে তোমাৰ দ্বাৰা পৰীক্ষিতক দংশন সেয়া তোমাৰ এক কৰ্তব্যহে মাত্ৰ, আৰু পৰীক্ষিতৰ বিধিৰ লিখন। সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা, অন্যথা তোমাৰ এই অমংগল হ'ব, অন্যথা তোমাৰ এই অমংগল হ'ব। সঁচা কথা, আকাশ বাণীয়ে দিলে সুকিয়াই। প্ৰতিশোধৰ অগ্নিত দহি মই নিজকে পাহৰি গৈছিলো। আজিহে মোৰ জ্ঞান চক্ষু মুকলি হ'ল। ৰাজা পৰীক্ষিতৰ দৰে পুণ্যাত্মাক দংশন কৰাটো মোৰ এক কৰ্তব্যহে। ইও যে এক মৰ্মান্তিক। হে ৰাজা পৰীক্ষিত, তুমি পুণ্য ভাগৱত লভি ভগৱন্তৰ পুণ্য সাক্ষাৎ লভিলা। তোমাৰ দৰে পুণ্যাত্মাক এই তক্ষকৰ শত সহস্ৰ প্ৰণাম। ক্ষমা কৰিবা ৰাজা, নিজ কৰ্তব্য পালন কৰি মুনিৰ ব্ৰহ্ম বাক্য ৰক্ষা কৰিবই লাগিব। হে প্ৰভু, মোৰ সৰ্বদুখ মাৰ্জনা কৰিবা, মোক মোৰ কৰ্তব্য কৰিবলৈ শক্তি দিয়া প্ৰভু, মোক মোৰ কৰ্তব্য কৰিবলৈ শক্তি দিয়া।
নিরন্তরে নরে ডাকি বোলা রাম রাম। কৃষ্ণ ও হরি ও রাম হরি। জুয়া রাজা, তোমার পুণ্য তোমায় মুক্তি লাভ করক। জগতত তোমার গুণগান আজীবন প্রসার হোক, যাতে পৃথিবীতে মহাভাগবত ধর্ম প্রসারিত হয়, কলিত মানুহৰ মুক্তিৰ পথ সুচল হোক। ময়ো যাওঁ পৰীক্ষিতৰ দেহ সৎকাৰৰ ব্যৱস্থা কৰোঁ। ৰাগ কল্যাণ তাল খৰ্মান।